মাইকী গৰু নাকাটো কাণখনত নোসোমাই নে ব্ৰেইনডালত নোসোমাই হা আমি কৈ আছো কি আমি মাইকী গৰু কুৰবানী নিদিওঁ মানে গৌ মাতাক আমি হত্যা নকৰোঁ বা গৌ মাতাক আমি একো কৰিবলৈ নাযাওঁ আপোনালোকে ভগৱান মানিছে আমিও শ্ৰদ্ধা জনাইছোঁ বাৰ কৈ আছোঁ কিন্তু ব্ৰেইনত কি মালডাল নোসোমাই নেকি হা আজি আপোনালোকে কিমাননো আগৰ সেই প্ৰাচীন কালৰ পৰা আপোনালোকৰনো কিমাননো আপোনালোকে ভগৱান মানিছিলে আজি গুগলত বিচাৰিলে দেখোন আপোনালোকৰ তথ্য লৈ যায় লাজ নালাগে হা তেতিয়া লাজ নালাগে হা যেতিয়া গৰু ৰাজপথত যেতিয়া থাকে তেতিয়া লাজ নালাগে হা যেতিয়া আপোনালোকৰ মানুহে যেতিয়া গৰু বিক্ৰী কৰি কিনে নিজৰ ঘৰ পোহপালন কৰি আছে নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে তেতিয়া লাজ নালাগে তেতিয়া মাতা বুলি মনত নাহে ভগৱান বুলি মনত নাহে হা অকল আমি খালোঁ বুলিয়ে আমি ভক্ষণ কৰিলোঁ বুলিয়ে আমাক চালাক তুচ্ছ তাচ্ছিল্য আমাক সদায় সদায় গালি পাৰি থাকিব আমাক সেইটোক লৈ কিনে তুচ্ছ তাচ্ছিল্য কৰি আজি আপোনালোকৰ প্ৰাচীন কালৰ পৰা খুচৰিম ঠিক আছে এই গুগলতে বিচাৰি পালোঁ আপোনাৰ প্ৰাচীন কালৰ পৰা আপোনালোকক খুচৰিম আপোনালোক তেতিয়া কি ভগৱান নাছিল নেকি হা এই গুগলৰ তথ্য যদি সঁচা হয় উত্তৰ আপোনালোকে দিব লাগিব বুজি পাইছেনে উত্তৰ আপোনালোকে দিব লাগিব দেখাই দি আছোঁ চব বাৰে মানে হিচাপ নোহোৱাকে কথা বকে হিচাপ নোহোৱাকে কথা বকে এইটো কি বেদিক পিৰিয়ড কি লিখা আছে ইয়াতে ডিউৰিং দ্য ক'ত বেদিক পিৰিয়ড 1500 BC most Hindus ate beef particularly কি লিখা আছে এইবিলাক এইটো যদি তথ্য সঁচা এইবিলাক গুগলত যদি এতিয়াও বিচাৰি পায় হা তেতিয়াহ'লে সেইটো সময়ত কি আপোনালোকে ভগৱান বুলি চিনি পোৱা নাছিলে তেতিয়া মাতা বুলি চিনি পোৱা নাছিলে বাৰু সেইটো আপোনালোকৰ ব্যক্তিগত কথা বাৰু তেতিয়াও আমি মাত নিদিওঁ হা আজি যেতিয়া ভাৰতৰ পৰা যেতিয়া বাহিৰত যে বিফ এক্সপৰ্টাৰৰ ভিতৰত যে ভাৰতখন যে 2 নম্বৰৰ দেশত আছে তেতিয়া ওলাই কিনে মাত নোলায় মুখখন দি হা তেতিয়া মাত নোলায় হা তেতিয়া মাত নিদিয়ে তেতিয়া নকয় কে যে আমাৰ ভাৰতত য'ত আমি গৌ মাতা বুলি কৈছোঁ গৌক আমি ভগৱান বুলি পূজা কৰিছোঁ তাতে আমাৰ যে বিফ এক্সপৰ্টাৰৰ ক্ষেত্ৰত বিফ মানে বুজি পাইছেনে গৰু ঠিক আছেনে বিফ এক্সপৰ্টাৰৰ ভিতৰত যেতিয়া আমাৰ ভাৰতে 2 নম্বৰ 3 নম্বৰ ৰেংকিঙত থাকে তেতিয়া কি গাত নালাগে তেতিয়া মুখখন দি মাত নোলায় আপোনালোকৰ কে যে বন্ধ হ'ব লাগে ভাৰতৰ পৰা গৰু যাবলৈ কাৰণে হা তেতিয়া মুখখন দি মাত নোলায় যেতিয়া ডাঙৰ ডাঙৰ নিউজত ওলাই থাকে নিউজত আপোনালোকৰ ডাঙৰ ডাঙৰ ওলাই থাকে গৰুৰ ক্ষেত্ৰত ওলাই থাকে বিভিন্ন ক্ষেত্ৰত ওলাই থাকে যে কিছু একাংশ হিন্দু মানুহে ডাঙৰ ডাঙৰ এক্সপৰ্ট কৰি আছে বিক্ৰী কৰি আছে মহাৰাষ্ট্ৰ হওক বিভিন্ন ঠাইত হওক তেতিয়া আপোনালোকৰ মাত নোলায় তেতিয়া আপোনালোকে একো নকয় আজি বাদ দিওঁ ভাৰতত বাদ দিলোঁ অসমৰ কথাই ক'বলৈ আহিছোঁ ঠিক আছে বাৰু আমি যে মাংসটো খালোঁ বুলিয়ে যে আপোনালোকে আমাক যে ইমান বেয়া বেয়াকৈ যে ক'বলৈ পাৰিছে আমি আপোনালোকৰ ভগৱানক সন্মান নকৰোঁ আপোনালোকেতো আমাতকৈ বেছি সন্মান নকৰে আমিতো ভগৱান বুলি নামানো আপোনালোকেতো ভগৱান বুলি মানিছে গৰু বিহু পালন কৰিছে হয়নে আপোনালোকেতো ভগৱান বুলি মানিছে পূজা কৰিছে তেতিয়াহ'লে যেতিয়া গৰু আপোনালোকে বিক্ৰী কৰে নিজৰ ঘৰ পোহপালন কৰিবৰ কাৰণে লাজ নালাগে তেতিয়া হা নিজৰ ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে পঢ়াৰ খৰচা কৰিবলৈ কাৰণে যেতিয়া গৰুটো বিক্ৰী কৰি কিনে সেই পঢ়া খৰচা ওলাই দিয়ে তেতিয়া ভগৱান বুলি মনত নপৰে লাজ নালাগে তেতিয়া হা যেতিয়া গাখীৰখিনি যে বিক্ৰী কৰে গাখীৰ যে ভগৱান বুলি মই কৈছোঁ মই যদি ভগৱান বুলি মানিলোঁ হয় মই গাখীৰ কিয় বিক্ৰী কৰিম হে মই সেই গাখীৰ প্ৰসাদৰ হিচাপে মানুহ বিনামূলীয়া বিলাই দিলোঁ হয় আপোনালোকে পইচাৰ কাৰণে বিক্ৰী কৰিছে যেতিয়া আপোনালোকৰ তেতিয়া ভগৱান বুলি মনত নপৰে তেতিয়া গাত নালাগে আপোনালোকৰ অকল মুছলমানে খোৱাৰ কাৰণে আপোনালোকৰ তেতিয়া গাত লাগি আছে অকল মাংসখিনি খোৱাৰ কাৰণে আপোনালোকৰ গাত লাগি আছে আপোনালোকৰ কিমান একাংশই দেখোন মোগল গাৰ্ডেন হওক বিভিন্ন ঠাইত যাই কিনে দেখোন মাংস ডগচি দেখোন দবাই দেখোন হা মানে চব ক্ষেত্ৰত কিয় আপোনালোক ইমান থাৰ্ড ক্লাছে কিয় থাৰ্ড ক্লাছ ইমান মানসিকতা হা আমি অকল মাংসটো খোৱাৰ কাৰণে যদি আমি পাপী হয় আপোনালোকেতো বিক্ৰী কৰা মানুহে আপোনালোকৰ একাংশই বিক্ৰী কৰি আছে বিক্ৰী কৰাটো আপোনালোকে ডাঙৰ জঘন্য পাপী আপোনালোকে হা জঘন্য পাপী আপোনালোকে প্ৰত্যেকটো বাৰে এনেকৈ নকৰিব বুজি পাইছেনে এটা সীমা থাকে হা এটা সীমা থাকে আমি খাইছোঁ বুলিয়ে কৈছোঁ আমি ভগৱান চগৱান নামানো বুলিয়ে কৈছোঁ কিন্তু আমি শ্ৰদ্ধাটো জনাইছোঁ আপোনালোকে যেতিয়া মাতা কৈছে আমিতো সেই শ্ৰদ্ধা জনাইছোঁ বাৰম্বাৰতো আমি কৈ আছোঁ কি আমি মাইকী গৰু নাকাটো আমাৰ ধৰ্মত আমাৰ ইছলাম ধৰ্মত মাইকী গৰু কাটা নাই মাইকী গৰু কোনো একো কৰিবলৈ নোৱাৰে আমি কৈ আছোঁ যেতিয়া মাথা মালটোত নোসোমায় নেকি অকল মানে আপোনালোকে আমাক মানে বেয়াকৈ ক'বলৈহে আপোনালোকৰ মনটো সন্তুষ্ট পৰে নেকি বাৰম্বাৰ কৈ আছোঁ কি আমি মাইকী গৰু নাকাটো আমি আপোনালোকৰ গৌ মাতা যেতিয়া কৈছে সন্মান জনাইছোঁ ভাই আমি তেনেকুৱা কোনো ধৰণৰ কাম নকৰোঁ ব্ৰেইনত নোসোমায় হা আপোনালোকে যে বিক্ৰী কৰি আছে হা তেতিয়া আপোনালোকৰ গাত নালাগে আমি কৈ আছোঁ আমি বলদ গৰু হওক বা আমি হালোৱা গৰু হওক বা বিভিন্ন সেইবিলাক আমাৰ কাটা যায় বা বিক্ৰী কৰা যায় বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ মানুহে নকৰে নেকি কিমান মানুহে আপোনাৰ গাঁৱত দেখোন আজি বিক্ৰী নকৰিলে দেখোন ঘৰ নচলিব দেখোন কিছু একাংশৰ তেনেকৈ দেখোন চলি আছে
হা কিমান একাংশই দেখোন তেনেকৈ বিক্ৰী কৰি চলিছে ক'ব পাৰিবনে কি হিন্দুৱে গৰু বিক্ৰী নকৰি কিনে ঘৰ নচলে আগৰ দিনৰ পৰা চাওঁ আজিৰ দিনখনলৈ চাওঁ এতিয়াও দেখোন বিক্ৰী কৰিছে হালোৱা গৰু হওক বলদ গৰু হওক যি গৰুৱে হওক সেই তেতিয়া আপোনালোকে আমিতো ভগৱান নামানো বাৰু মানিছোঁ আপোনালোকেতো মানিছে নকৰিব না বিক্ৰী আপোনালোকে বিক্ৰী নকৰিলে আমি পাবলৈ নাই নহয় আমি নাপালে আমি নাখাওঁ নহয় তেতিয়া ইণ্ডিয়াত এটা ৰুল বনাই দিয়ক না তেতিয়াহ'লে আপোনালোকে জোৰ কৰক ন জোৰ কৰক ভাৰত চৰকাৰক জোৰ কৰক এই ইণ্ডিয়াৰ পৰা এটা গৰু বাহিৰত যাবলৈ নোৱাৰে কিয় আমি ভগৱান মানিছোঁ যে ইণ্ডিয়াৰ পৰা এটা গৰু বাহিৰত যাবলৈ নালাগে কাৰণে আপোনালোকে যাওক না আজি লাজ নালাগে গৰু যেতিয়া ৰাজপথত থাকে তেতিয়া লাজ নালাগে ৰাজপথত যে গৰু মৰি থাকে ৰাজপথত যেতিয়া গৰুবিলাক যে অনাই বনাই ঘূৰি থাকে তেতিয়া লাজ নালাগে কি মাক এজনী বাহিৰত আছে আৰু পুতেককেইটা এচি ভিতৰত বহি আছে এই এচি বতাহ খাই আছে আৰু মাক আজি বাহিৰত বহি আছে গৰু যেতিয়াতো আপোনালোকে মাক কৈছে আজি ৰাজপথত খাবলৈ নাপাই কিনে কিবাকে পৰি থাকে তেতিয়া সেইবিলাক দেখা পালে লাজ নালাগে ঘৰত লৈ আহি কিনে পোহপালন কৰিব নোৱাৰে লৈ আহক না তেতিয়া পোহপালন কৰক তেতিয়াহ'লে মাতা বুলি কৈছে তেতিয়া ক্ষেত্ৰততো কোনো আগবাঢ়ি নাহে হা অনবৰত মুছলমান গৰু মাংস খোৱা কিবা খোৱা আৰে ভাই ইমান নহয়তো ইমান আপোনালোকে কৰিলে নহয়তো সহ্যৰ এটা সীমা থাকে ইমান নকৰিবচোন নিজৰ পিনে চাবচোন আপোনালোকেতো সেই একো কামেই কৰি আছে আমিতোতো একো মানা নাই কাৰণে আমি খাবলৈ গৈছোঁ আপোনালোকে মানি কিনেতো সেইখিনি বস্তু অপৰাধ কৰি আছে নহয় আপোনালোকে মানি কিনেতো অপৰাধ কৰি আছে পাপী হয় আপোনালোকে একাংশই তেনেকুৱা কাম কৰি আছে নহয়তো তেনেকৈ আপোনালোকে যথামথৈ যিটি কৈ থাকিব আমি সেইটো বস্তুকে সহ্য কৰি যাই থাকিম শুনি যাই থাকিম চব বস্তুৰে সীমা থাকে চব